কৃষ্ণ প্ৰভু এই সেৱাভাগি আমি মহাভাগ্য বুলি ল'বলৈ পাওঁ। এয়া সাক্ষাৎ বৈকুণ্ঠ হয়। বৈকুণ্ঠৰ প্ৰতি ভগৱন্ত ভাগৱতত বিৰাজ কৰিছে। মোৰ শত অপৰাধ মৰীক্ষণ কৰি অভয় চৰণৰ তলত ঠাই দিব কৃষ্ণ। প্ৰজ্বলন কৰি ধূপদণ্ড অৰ্চাৰ সহিতে এখনি ভাগৱত স্থাপন কৰি ভাগৱতৰ টোপোলা অৰিহণা আগবঢ়াই আৰু এখনি নৈবেদ্য শৰাই কল কুঁহিয়া মাহ প্ৰসাদ উপকৰণা দি লগতে গুৰু দেৱ নাম ভকত বুলি চাৰিখনিকৈ থুৰীয়া তামোল সজাই আৰু মহাপুৰুষ গুৰু দুজনাৰ ৰচিত কীৰ্তন পুথি ইয়াত আঠ কৰি ইয়াত এভাগি নিচিনা সেৱাৰে প্ৰণিপাত জনাইছো। ইয়াত যদি মোৰ কোনোবাখিনি যদি ভুল গুটি ৰৈ গৈছে সেইখিনি যেন প্ৰভু ভগৱন্তই মোৰ বুলি কৈ হে কৃপা কৰিব লাগে আৰু কৃষ্ণ কৃষ্ণ হৰি ৰাম হৰি ৰাম দুখাৰ্থী ব্ৰহ্মাবাদী কৰি শিৱ যত ৰাম 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 মায়া হয়ামাৰে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগনাথ জগাই ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কূপে জীৱ আছে পৰি কালহৰ পেদংকি হেৰাই চেতনতাৰ মুখ্য ৰূপে তজু ভাগ্যমিত কৃপায়ে হিতিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিলো আমাক উদ্ধাৰ
আৰ্তনাদ কৰি নমো ভগৱন্ত গুৰুলৈ উদাস কৰি ৰাম নমো ভগৱন্ত গুৰুলৈ উদাস কৰি কৃষ্ণ হৰি হন দুখাৰ্থী যিটো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ ৰপাৰ কৰে হেনয় পৰম গুৰুঋণ খুজিবাক প্ৰতি জানানিষ্ট অন্যত উপায় নাহিয়ন জলিত পৰে ৰাম অন্যত উপায় নাহিয়ন জলিত পৰে কৃষ্ণ প্ৰভু তোমাৰ দুখনি চৰণত আজি এই সেৱকে সমীপৰে হাতোলা ভকত বৈষ্ণৱ বুলি নিমন্ত্ৰণ কৰি আনি ইয়াতে এগছি বন্তি প্ৰজ্বলন কৰাই ধূপদণ্ড অৰ্চাৰ সহিতে এখনি ভাগৱত থাপন কৰাই ভাগৱতৰ টোপোলা অৰিহণা আগবঢ়াই আৰু এখনি বোলে নৈবেদ্য শৰাই কল কুঁহিয়া মাহ প্ৰসাদ উপকৰণা ইত্যাদি সজুৱাই লগতে গুৰুদেৱ নাম ভকত বুলি চাৰিখনিকৈ থুৰীয়া তামোল সজুৱাই আৰু এখনি মহাপুৰুষ গুৰু দুজনাৰ ৰচিত কীৰ্তন পুথি আগবঢ়াই কীৰ্তন পুথিৰ পাঠ কৰিবৰ কাৰণে ইয়াত আদেশ অনুমতি জনাই ইয়াত এভাগী সেৱাৰে প্ৰণিপাত জনাইছে। ইয়াৰ কাৰণ নিমিত্তনো কি? আজি এই সেৱকসকলৰে আছিলে পিতৃ বুলি তেওঁ আজি বৈকুণ্ঠগামী হোৱা ছমাহ পূৰ্ণ হোৱাত আজি এই ছমহীয়া কৰ্ম বুলি ভকতৰ আগত ব্যাখ্যা কৰি এই সেৱাভাগী প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ লোৱা হৈছে। এই সেৱাত যেন হৰিগুৰু প্ৰসন্ন লভি গ্ৰহদোষ কালদোষ দৈৱ দোষকে আদি কৰি বাৰ নক্ষত্ৰ গ্ৰহ তৰাকো শুভমংগলময় কৰি গোলক্ষ্মীকো বোলে গৃহলক্ষ্মী কৰি অন্নে বস্তে আবৃত্ত কৰি অপায় অমংগল দূৰত ৰাখি ৰাইজ জ্ঞাতি লগতে ভকত বৈষ্ণৱৰ লগত চলি কৰি খাই থাকিবলৈ সেই শৰীৰত তেজ বল শক্তি দি ভক্তি বহাব লাগে গোবিন্দে কৃপা কৰিব লাগে আৰু কৃষ্ণ হৰি হন দুখাৰ্থী কৃপাৰ সাগৰ দৈৱ কি নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ দানো গুচুক মুখে আগুণ নাম ৰাম মুখেতো আগুণ নাম কৃষ্ণ প্ৰভু সেৱকৰ মনৰ সৎ মনোবাঞ্ছা পূৰণ কৰি হৰি বোলা হৰি কৃষ্ণ এখন পুথিখন আগুৱাই পানী যাবলৈ এইটো পুথি
কৃষ্ণ হৰি হৰি অন্তকাৰ্থে মেধিয়ে গাব ৰাম 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 মায়া সকলে ইয়াতে বোলে সমীপৰে হাতোলা বৈষ্ণৱ এক সমবেত কৰি সমহীয়া কৰ্ম এভাগী আয়োজন কৰা হৈছিল আৰু এই সমহীয়া কৰ্মভাগীতে ইয়াতে বোলে কীৰ্তন পাঠ হৈ গৈছে আৰু হৰিৰ গুণানুকীৰ্তন হৰিনাম গোৱা হৈ গৈছে। অন্তিম মুহূৰ্তত গৃহস্থই এভাগী সেৱাৰে প্ৰণিপাত জনাইছে। এই সেৱাত যেন হৰিগুৰু প্ৰসন্ন লভি অপায় অমংগল দূৰত ৰাখি ভালে কুশলে ৰাখি থাকিবলৈ হে গোবিন্দে কৃপা কৰিব লাগে আৰু কৃষ্ণ হৰি আৰু কৈছে বোলে যাৰ পুত্ৰ হবে ঐত হৰিত শৰণলয়া হৰিগুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ ঘিত মধু নদীৰ জলক প্ৰিয় পিতৃগণে ত্ৰিপিটিক পায় বুলি কৈছে। শাস্ত্ৰতো কোৱা আছে পিতা ধৰ্ম পিতা স্বৰ্গ পিতা হি পৰমং তপ পিতাৰ পিতৃমাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা বুলি যিসকলে বোলে হৰিত শৰণাপ্ৰয়ণ হৈ ভকত হবৰ কাৰণে এক অঞ্জলি জল নদীৰ বা পুখুৰীৰ পৰা তুলি আনি ভকতক অৰ্পণ কৰিলে পিতৃ মাতৃ দেৱতাসকলে পঞ্চমীত ভোজনৰ তৃপ্তি পায় বুলি কৈছে। গতিকে আজি এই সেৱকসকলে ইয়াতে বোলে বাপ বৈষ্ণৱ এক সমবেত কৰি সেই মৃতক দেৱতাৰ কাৰণেও এভাগী সেৱাৰে প্ৰণিপাত জনাইছে আৰু এই ঘৰখনৰ মৃতক দেৱতা যি থানত আছে যি বৈকুণ্ঠত আছে সেই বৈকুণ্ঠৰ পৰাই সেৱক সেৱকীৰ লগতে ঘৰখনৰ সকলোকে মংগলে ৰাখি থাকিবলৈ আশীৰ্বাদ কৰিব লাগে আৰু সেই আশীৰ্বাদৰ দ্বাৰাই মাৰি মৰক উপচক্ৰ বিঘিনিকো দূৰ কৰি সুমংগল প্ৰকাশ কৰি ৰৌৰমণি ঢৌ নিলগত মাৰ নিয়াই বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰি সবাৰ ৰুটিকে মংগলে ৰাখি ভকত বৈষ্ণৱৰ লগত চলি কৰি খাই থাকিবলৈ হে কৃপা কৰিব লাগে আৰু কৃষ্ণ মৃতকৰ সন্তোষৰ আৰু কৈছে বোলে অখণ্ড মণ্ডলাকাৰং ব্যপ্ত যেন চৰাচৰম তৎপদং দৰ্শিতং যেন তস্मै শ্ৰী গুৰুবেই নমঃ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুৰেৱ পৰম ব্ৰহ্মং তস্मै শ্ৰী গুৰুবেই নমঃ শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ অপৰমৰ গুৰু আজি মহাপুৰুষ গুৰু দুজনাই অসমৰ বিভিন্ন ঠাইত থান থুল সত্ৰ নামঘৰ মণিকূট স্থাপন কৰি নৱ বৈষ্ণৱ ভকতসকলক একত্ৰিত কৰি আজি এই সমহীয়া কৰ্মবোৰ কৰিবলৈ আদেশ অনুমতি জনাই ৰাহা বৰ্তমান বৈকুণ্ঠগামী হৈ আছে। এইখিনিতে গৃহস্থই এভাগী সেই গুৰু দুজনাৰ কাৰণেও সেৱাৰে প্ৰণিপাত জনাইছে। এই গুৰু দুজনা যি বৈকুণ্ঠত আছে সেই বৈকুণ্ঠৰ পৰাই সেৱক সেৱকীৰ লগতে ঘৰখনৰ সকলোকে মংগলে ৰাখি থাকিবলৈ হে আশীৰ্বাদ কৰিব লাগে আৰু বোলে সবাৰো কণ্ঠত গুৰু লাগ দি ৰাইজ জ্ঞাতিৰ লগত বাপ বৈষ্ণৱৰ লগতে চলি কৰি খাই থাকিবলৈ হে শৰীৰত তেজবল শক্তি দি ভক্তি বঢ়াব লাগে আৰু কৃষ্ণ শ্ৰী শ্ৰী গুৰু হৰি সন্তোষৰ বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰাদি বিমৰ্দন দৈৱকী দয়ানন্দ জগতৰ গুৰু কৃষ্ণ তোৱা পাৱে কৰো বন্দন
কৃষ্ণ বা বৈষ্ণৱ আজি দাসৰ ঘৰতে ভাগী ছমহীয়া কৰ্ম আয়োজন কৰা হৈছিল। এই কৰ্মভাগী মই বিসৰ্জন দিবলৈ লৈছোঁ গুৰুজনা ৰচিত এটি ঘোষাৰে কৃষ্ণ। কতনো আমোঘ অপৰাধ হৰি কৰি আছো প্ৰচুৰ বুদ্ধিত থাকিয়া নোদোহা বুদ্ধি ইপাৰ রাম ইপার হুয়া yêu bị tha thôi quá đi cả cái mới đã hút khá em bé con được việc em nước bạn nhiều mùa hay có đủ mùa có đủ anh ta lại là à lý này mà কৃষ্ণ হৰি সন্তুষাৰ্থী ভাল বোলে বাপ বৈষ্ণৱ আজি দাসৰ ঘৰতে এভাগী ছমহীয়া কৰ্ম আয়োজন কৰা হৈছিল। এই কৰ্মভাগীতে বৈকুণ্ঠৰ প্ৰসাদ এমুঠি ইয়াত আগ কৰা হৈছিল আৰু সেই বৈকুণ্ঠৰ প্ৰসাদ মুঠিকে এই সেৱকে ভাগ কৰি সকলোকে দিছে থৈছে। ইয়াত যদি কোনোবাখিনি ভুল কুটি যদি ৰৈ গৈছে সেইখিনি যেন প্ৰভু ভগৱন্তই মোৰ বুলি কৈ এই সেৱককো কৃপা কৰিব লাগে আৰু কৃষ্ণ বিলনীয়াৰ কুশলাৰ্থী